নমস্কাৰ এছামিজ হেল্প টিপছ চেনেলটোলৈ আপোনালোকক আদৰণি জনালোঁ। আজি আপোনালোকলৈ কেঁচা হালধিৰ কেইটামান ঔষধি গুণৰ কথা জনাবলৈ বিচাৰিছোঁ। কেঁচা হালধি আমাৰ স্বাস্থ্যৰ কাৰণে বহু উপকাৰী। কেঁচা হালধিয়ে হজম শক্তি বৃদ্ধি কৰি খাদ্যৰ পৰিপাকত প্ৰভূত বৰঙণি আগবঢ়ায়। কেঁচা হালধিৰ প্ৰধান উপাদান কাৰ্কিউমিনে হাড়ৰ ক্ষয়ক ৰোধ কৰে, তেজত শৰ্কৰাৰ মাত্ৰা সঠিক ৰাখিবলৈ আৰু ইনচুলিনৰ হৰম'ন ক্ৰিয়াক সৰ্বতোপ্ৰকাৰে সহায় কৰে। কেঁচা হালধিত থকা এন্টিবেক্টেৰিয়েল উপাদানে দাঁতক বীজাণু সংক্ৰমণৰ পৰা মুক্ত কৰি ৰাখে, দাঁতৰ আলু মজবুত কৰি তোলে। হালধিত প্ৰচুৰ পৰিমাণে আইৰণ আছে। ৰক্তত আইৰণৰ পৰিমাণ হ্ৰাস পালে কেঁচা হালধি খাব লাগে প্ৰচুৰ পৰিমাণে। দীৰ্ঘদিন ধৰি যিসকলে কলেষ্ট্ৰৰেলৰ সমস্যাত ভুগি আছে তেওঁলোকে কেঁচা হালধি খালে প্ৰচুৰ পৰিমাণে উপকাৰ পাব। ইনফ্লেমেটৰী আৰু এন্টিঅক্সিডেণ্ট থকাৰ কাৰণে হালধিয়ে বিভিন্ন ধৰণৰ বেক্টেৰিয়া সংক্ৰমণৰ পৰা খাদ্যনলীক সুৰক্ষিত কৰি ৰাখে। যকৃতৰ কাৰণেও হালধি প্ৰচুৰ পৰিমাণে খাব লাগে। অজীৰ্ণতা আৰু যকৃতৰ বাবে হালধি উপকাৰী। হৃদৰোগৰ বাবেও হালধি বহু পৰিমাণে উপযোগী। মগজুৰ স্বাস্থ্য আৰু কাৰণে হালধি ভাল। ছালৰ স্বাস্থ্য, কটা-ছিঙা, ঘাঁ আদিত হালধিয়ে প্ৰচুৰ পৰিমাণে উপকাৰ সাধন কৰে। গতিকে গম পালেনে হালধি আমাৰ স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী। সেইকাৰণে আমি প্ৰায়ে কেঁচা হালধি খাবলৈ চেষ্টা কৰিব লাগে। আজিৰ ভিডিঅ'টো ইমানে। যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। পুনৰ উপস্থিত হ'ম আন এটি ভিডিঅ'ৰ সৈতে। আজিলৈ আহিলোঁ, ধন্যবাদ।